দাদা হেৰি ৰাৱণটো মানে কিমান বাজেট গৈছে বনাওঁতে কিমান টকাৰ তাৰমানে ফটকা দিয়া হ'ব ৰাৱণটো কিমান ডাঙৰ হৈছে এইবাৰ Hey guys, welcome back to my YouTube channel Indian Blogger Rahul. তো বৰ্তমান আছো মই সাৰবৰীত আৰু এতিয়া যাবলৈ ওলাইছো পলাশবাৰীত আছে মানে নৰ্থ ইষ্টৰ মানে সকলোতকৈ ডাঙৰ ৰাৱণ মানে দশেৰা উৎসৱ পালন কৰা হ'ব মানে ইমান ডাঙৰ ৰাৱণ বনাইছে যে আপোনালোকে হতভঙ্গ হৈ যাব হতভঙ্গ হ'ব ৰ'ব কিন্তু ৰাৱণটো নেদেখা কিংকে হতভঙ্গ হ'ব তো বলক ৰাৱণটো চাবলৈ যাই থাকো আমি পলাশবাৰীলৈ তো আহিবালো ৰাৱণ পুৰা য'ত হয় ইয়াতে দশেৰা উৎসৱটো হয় তো চাই ল'ব পাৰে ইয়াত আছে সৰপাৰা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত তাৰমানে এইটো পাতা হৈছে চাওক দশেৰা উৎসৱৰ বিশেষ আকৰ্ষণ পৱনদ্বীপ আহিব এইখন ধেনুৰে তাৰমানে ৰাৱণটো জ্বলোৱা হ'ব চাওক এবাৰ কিমান প্ৰকাণ্ড ধেনু এইফালে কেনেকুৱা কি কৰি বনাইছে মানে চবফালে তাৰমানে বাউণ্ডাৰী গেট দিছে আৰু এইফালে দাদাসকলে মঞ্চখন বনাই আছে আৰু ভিতৰলৈ সোমাই যাম এইবোৰ দিছে এইবাৰৰ মাজেদিয়ে যাব লাগিব আৰু তো এইটোৱে চাওক কি প্ৰকাণ্ড এইফালৰ পৰা দেখুৱাই দিছোঁ চাওক মানে কথাটোত কি হ'ল যে এনে আপোনালোকে কেমেৰাত সৰু দেখিব পাৰে কিন্তু আহি চাব আপোনালোকে পলাশবাৰীত RV স্কুল খেলপথাৰত আছে শ্ৰী মামাশ্ৰী নহয় ই ৰাৱণ হ'লি মামাশ্ৰী নহয় কি হ'ব ই পিনি হ'ব সীতাক লৈ গৈছিল যদি না তো গাইজ বেয়া নাপাব এনে ফাল্টু কৰিছে লগৰ ল'ৰাকেইজনে আপোনালোকক ৱাইড এংগেলত দেখুৱাইছোঁ মানে মোৰ ৱাইড এংগেলতে চাওক গোটেইটো চাগে কাভাৰ হোৱাই নাই তো চাওকচোন কি প্ৰকাণ্ড ৰাৱণ মানে এইফালৰ পৰা দেখুৱাইছোঁ আপোনালোকক কিমান ডাঙৰ চাওক আৰু দাদাজন তাত বহি আছে তাত গৈ কিনে গোটেই ডিটেইলছখিনি জনাই আছোঁ মই এতিয়া বৰ্তমান ৱাইড এংগেলত দেখুৱাইছোঁ আপোনালোকক জোতা কেইযোৰে কি ডাঙৰ আৰু তো ৰাৱণটো কিমান ডাঙৰ হ'ব আপোনালোকে চাওক এবাৰ তো পিছফালৰ পৰা দেখাবলৈ গ'লে এইবোৰ আছে বাঁহেৰে বনোৱা হৈছে গোটেইখিনি আৰু চাব পাৰে কাম চলি আছে অলপ অলপ কাপোৰৰ আপোনালোকে জানেনে ৰাৱণ চাৰিবেদৰ মহান জ্ঞানী আছিল কিন্তু সেই ৰাৱণে অহংকাৰৰ কাৰণে মৰিব লগা হৈছিল গতিকে অহংকাৰ নকৰিব মানে এইটোৱে আৰু নৰ্থ ইষ্টৰ চবতকৈ ডাঙৰ ৰাৱণ বনাইছে বুলি শুনিছোঁ আপোনালোকে আহি কিনে দেখা পালে গম পাব মানে কিমান প্ৰকাণ্ড দুৰ্গা পূজা শেষ হ'ব অতৰাব সেইদিনা তাৰমানে ইয়াত এই উৎসৱটো পালন কৰা হয় এই উৎসৱটোত তাৰমানে বহুত ভিৰ বহুত মানুহ হয় তাৰমানে আৰু পৱনদ্বীপো আহিব চাওক চাৰিওফালে মানে বেৰিকেড টাইপ বনাই থৈছে যাতে মানে বিশৃংখল ঘটনা নহয় কোনো আৰু মানে এইখিনি এৰিয়াত তাৰমানে অনলি ৰাৱণটোৰ কাৰণে হ'ব মানে এইখিনি এৰিয়াত তাৰমানে কোনো যাতে আহিব নোৱাৰে যাতে একো দুৰ্ঘটনা নহয় তাৰ কাৰণে তাৰমানে এইখিনি বেৰিকেড দি থোৱা হৈছে ইয়াত কেইটামান বন্ধু লগ পালোঁ ইটো আমাৰ মিলনে আৰু ই বাইকো চিনি পাওঁ আগৰ পৰাই ইয়াৰ নামো দুয়োটা তাৰমানে মিলন লগ লাগছে আজি ধৰ ৰাৱণটো পূৰা য'ত হয় তাৰমানে তাতে ইহঁতৰে ওচৰতে ঘৰ ইহঁতৰ ঘৰত আহিব পাৰিব ৰাৱণ পূৰাৰ দিনা তো আপোনালোকক ৰাৱণৰ 6 পেড দেখুৱাই আছোঁ এই চাওক কিমান ডিটেইলত মানে বনাইছে বস্তুটো মানে ৰাৱণৰ হাতৰ মুঠিটো মানে মোৰ পৰি গ'লি মই চেষ্টাৰ মানে ইমান ডাঙৰ প্ৰকাণ্ড ৰাৱণ তো দেখুৱালোঁ আপোনালোকক ৰাৱণটো কেনেকুৱা হৈছে জনাব আৰু মানে ৰাৱণ পূৰাৰ দিনাও আহিব লাগিব আপোনালোকক দেখুৱাম কেনেকুৱা কি হয় পৱনদ্বীপ আহিব বোলে আহি কিনে সিয়ে বোলে জ্বলাব শুনামতে বাকীখিনি কি হয় দাদাজনক সুধি ল'ম তাতে দাদাজন আছে কমিটিৰ দাদাজন সভাপতি নেকি কাৰ্যকৰী সভাপতিত এখেতে হ'ল তো দাদা হেৰি ৰাৱণটো মানে কিমান বাজেট গৈছে বনাওঁতে আমাৰ টোটেল বৰ্তমানৰ বাজেট আমাৰ এই 35 লাখ টকাৰ বাজেট 35 লাখ টকা গৈছে ছিংগাৰ টিংগাৰ এটি গোটেইখিনি গোটেই সৰ্বমুঠ আমাৰ 35 লাখ টকাৰ এইবাৰ মানে দশেৰা উৎসৱৰ বাজেট হয় এই ৰাৱণটো বনাওঁতে কিমান গৈছে ৰাৱণটো বনাওঁতে তুমি ধৰা 15 লাখ টকা 15 লাখ টকা গৈছে আৰু কিমান টকাৰ তাৰমানে ফটকা দিয়া হ'ব ভিতৰত পটকা কমচে কম আমাৰ 2 লাখ টকাৰ পটকা থাকিব 2 লাখ টকা বাপৰে বাপ ৰাৱণটো কিমান ডাঙৰ হৈছে এইবাৰ ৰাৱণটোৰ আমাৰ টোটেল 150 ফুট ওখ 150 ফুট ওখ আৰু 1200 বাঁহেৰে থলুৱা শিল্পীৰ দ্বাৰাই হয় আমাৰ দখলাৰ নিবাসী বিচিত্ৰ আছে মানে এইটো বনাইছে হয় হয় আৰু ফ্ৰেণ্ডছ ক্লাবৰ এইটো সপ্তম বাৰ্ষিক মানে এই 7 বাৰ হ'ল আৰু বনোৱাৰ সপ্তম বাৰ্ষিক দশেৰা উৎসৱ হয় হয় অতৱাৰ দিনাখন হ'ব 5 তাৰিখ 5 অক্টোবৰ আৰু লগতে এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে হয় সেয়ে আমি সমূহ ৰাইজে
আমাৰ অনুষ্ঠানটো হয়। উপভোগ কৰিব বুলি হয়। আমি আশা ৰাখিছোঁ। তো আৰু আপোনালোকে কিবা ক'ব বিচাৰিব নেকি? নিয়ম শৃংখলা বজাই ৰাখি হয়। আমাৰ যেন অনুষ্ঠানটো সকলোৱে উপভোগ কৰে। ঠিক আছে, এতিয়া আহিব আপোনালোকে। পোষ্টাৰখন পিছফালে আছে, আপোনালোকক দেখুৱাই দিছোঁ। এইটো চাওক, খৰপাৰা ফেন্স ক্লাবৰ উদ্যোগত মানে 7ম বাৰ্ষিক দশেৰা উৎসৱ ৰাৱণ বধ উদযাপন কৰা হৈছে। পৱনদ্বীপো আহিব, এয়া চাওক দশেৰা উৎসৱ। তো ৰাৱণ ভাই বাই বাই, তোক আহি কিনে জ্বলাই আছোঁ আমি অতোৱাৰ দিনা 5 তাৰিখে, অক্টোবৰৰ 5 তাৰিখে তাৰমানে ইয়াত জ্বলোৱা হ'ব। তো ৰাৱণ ভাই তোমাক অক্টোবৰৰ 5 তাৰিখে আহি কিনে দি আছোঁ কচুটো। দেখুৱালোঁ আপোনালোকক ৰাৱণপুৰাৰ মানে ঠাইখিনি আৰু ৰাৱণকো লগতে দেখুৱালোঁ, আৰু দাদাজনে ক'লে কিমান কি ডিটেইলছ গোটেইখিনি দিলে। তো ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব এনেকুৱা ধামাকা ধামাকা ভিডিঅ' পাবৰ কাৰণে।